আজি আমি নট্যবিধিৰ তৃতীয় বিধিটোৰ বিষয়ে আলোচনা কৰিম। নট্যবিধিৰ তৃতীয় বিধিটো হ'ল ৰি ৰ আৰু খৰ পাছত ব্যৱধায়ক হিচাপে স্ববৰ্ণ পবৰ্গ অনুবৰ্ণ য় ৱ নাইবা হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। যে কোনো এটা শব্দত যদি ৰি বা ৰ বা হ থাকে আৰু তাৰ পাছত স্ববৰ্ণ কোনো স্ববৰ্ণ নাইবা পবৰ্গৰ কোনো বৰ্ণ, পবৰ্গ বুলি ক'লে প ফ ব ভ ম, নাইবা য় বা ৱ নাইবা হ যদি থাকে তেনেহলে তাৰ পিছত থকা দন্ত্য নটো হ'ব মূৰ্ধন্য ন। আমি উদাহৰণত চালে সেই কথাটো ভালদৰে বুজি পাম। কাৰণ এই কাৰণ শব্দটো যদি আমি বৰ্ণ বিন্যাস কৰি দেখুৱাও ক যোগ আ যোগ ৰ যোগ অ যোগ ন। এতিয়া ইয়াত তোমালোকে চোৱাচোন, ৰৰ পিছত অ আছে, অ হ'ল স্ববৰ্ণ আৰু তাৰ পিছত আৰু কোনো বেলেগ বৰ্ণ নাই। গতিকে ৰ আৰু নৰ মাজত ব্যৱধায়ক হিচাপে কি আছে? অ আছে। গতিকে এইদৰে ৰৰ পিছত স্ববৰ্ণ অ থকাৰ বাবে তাৰ পিছত থকা দন্ত্য নটো কি হৈছে? মূৰ্ধন্য ন হৈছে। গতিকে আমি বিধিটো লিখিলে কি বুলি লিখিম? ৰৰ পাছত ব্যৱধায়ক হিচাপে অ থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। কৃপন ইয়াত যদি আমি চাম যে ৰিৰ পিছত ব্যৱধায়ক হিচাপে কি আছে? প আৰু অ আছে। অৰ্থাৎ ৰি আৰু মূৰ্ধন্য নৰ মাজত প আৰু অ আছে। অৰ্থাৎ প হ'ল পবৰ্গ বৰ্ণ, অ হ'ল স্ববৰ্ণ। গতিকে আমি বিধিত পাই আহিছিলো সেই কথাটো, পবৰ্গ কোনো বৰ্ণ বা স্ববৰ্ণ থাকিলে। গতিকে এই ৰিৰ পাছত ব্যৱধায়ক হিচাপে প আৰু অ থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। গতিকে আমি পাইছিলো ৰি ৰ খৰ পাছত ব্যৱধায়ক হিচাপে স্ববৰ্ণৰ কোনো বৰ্ণ বা পবৰ্গৰ কোনো বৰ্ণ থাকিলে ন হয়, মূৰ্ধন্য ন হয়। ঠিক সেই বিধিটোৱে আমি ইয়াত পালো। ৰিৰ পাছত প আৰু অ থকাৰ বাবে আমি কি পালো? দন্ত্য ন মূৰ্ধন্য ন পালো। এবাৰ চাওঁ ৰামায়ণ শব্দটো। এই ৰামায়ণটো আমি বৰ্ণ বিন্যাস কৰিলো ৰ যোগ আ যোগ ম যোগ আ যোগ য় যোগ ন। গতিকে ইয়াত চোৱাচোন, ৰৰ পাছত ব্যৱধায়ক হিচাপে আ ম আ য় আছে। অৰ্থাৎ ৰ আৰু নৰ মাজত স্ববৰ্ণ আছে, পবৰ্গ বৰ্ণ ম আছে আৰু য় আছে। গতিকে কাৰণটো কি হ'ব? ৰৰ পাছত ব্যৱধায়ক হিচাপে আ ম আৰু য় থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। কোনো কোনো ব্যাকৰণ কিতাপত এই ধৰণৰ আছে ৰামায়ণটো, ৰাম শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। কিন্তু আমি যদি চাওঁ এই নট্যবিধি তৃতীয় বিধিৰ মতে সেই গোটেই কথাখিনি আচলতে ইয়াত সোমাই আছে যে ৰৰ পাছত ব্যৱধায়ক হিচাপে আ ম আৰু য় থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। এবাৰ চাওঁ বৰষুণ শব্দটো। ইয়াত আমি দেখিলো যে খৰ পাছত ব্যৱধায়ক হিচাপে হৰ্ষও আছে। অৰ্থাৎ খ আৰু নৰ মাজত স্ববৰ্ণ অৰ্থাৎ উ আছে। গতিকে হৰ্ষও থকাৰ বাবে কি হ'ল? মূৰ্ধন্য ন হ'ল। গতিকে কাৰণটো হ'ব মূৰ্ধন্য খৰ পাছত ব্যৱধায়ক হিচাপে হৰ্ষও থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। ইয়াত আমি দেখিলো ৰ আছে, কিন্তু আমি ৰটো নধৰো কাৰণ ৰ পিছত খ আছে। গতিকে এই খৰ পিছত যি ব্যৱধায়ক আছে সেই কথাটোহে আমি কি কৰিম? লক্ষ্য কৰিম।
গতিকে ইয়াত আমি পালো যে হৰ পাছত ব্যৱধায়ক হিচাপে হৰ্ষও থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। গতিকে শিক্ষাৰ্থীসকল আমি এই বিধিটোৰ মতে পালো যে ৰি ৰ আৰু হৰ পাছত ব্যৱধায়ক হিচাপে স্ববৰ্ণ পবৰ্গ কোনো বৰ্ণ য় ৱাব্য নাইবা হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। আশা কৰিছো তোমালোকে নট বিধিৰ এই তৃতীয় বিধিটো বুজি পাইছা। নট বিধিৰ বিধিসমূহৰ ভিতৰত এই বিধিটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই বিধিটোতে আমি পোৱা অন্যান্য গোটেই বিধিখিনি আচলতে সমাই আছে। আৰু নট বিধিৰ এই তিনিটা বিধিৰ ভিতৰত যিবোৰ শব্দ নপৰে, অৰ্থাৎ যিবোৰ শব্দ মূৰ্ধন্য ন থাকিলেও এই তিনিটা বিধিৰ ভিতৰত নপৰে, সেইবোৰক আমি স্বাভাৱিকতে মূৰ্ধন্য ন হয় বুলি কওঁ। ইয়াৰ পাছৰ ভিডিঅ'টিত আমি সত্ৰবিধিৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিম। আজিলৈ সামৰিছো।